ধুনীয়া এটা আৰু বাঁহী মাত শুনিব বিচাৰিছো। বাঁহীৰ মাত কি বজাম আপুনি কৈ দিয়ক। ভুল হলেও বেয়া নাপাব। নাই একদম মই যিটো প্ৰথম গান যিটো আমাক শুনালে পপিয়া তৰা ইটোৰ পৰা আমি গম পাই গৈছো যে এই গান যে বজাব ওলাইছে সেইটো মানে খুব ভাল হ'ব মানে আপোনালোকে একদম পুৰা টেনচন ল'ব নালাগে আৰু অলপমান মানে ঠিক আছে আমি দীঘলকে অলপমান শুনিব বিচাৰিছো তাৰমানে মানে তোমাৰ টাইমিংটো বেছি হৈ যাব যে ডিউৰেশ্যন বেছি হৈ যাব। কিন্তু ঠিক আছে ৰিকুৱেষ্ট চেষ্টা কৰিছো কৰিম বাৰু চেষ্টা কৰিম। ঠিক আছে। মজা কি কম আৰু ইমান ধুনীয়া বজাইছে ইমান মানে কি কম আৰু আমিতো বজাব নাজানো কিন্তু শুনি বিৰাট ভাল লাগে। চেষ্টাহে কৰিছো এয়া শিকি আছো বৰ্তমান। কি আছে এইবিলাক দেহালত আমাৰ বাংঠে আছিমে পাতিছিলে এইবিলাকত গৈ গৈ এই দাদাৰ লগত গৈ গৈ দাদাই কেতিয়াবা বজাব দিয়ে আমাৰ ফোক চং বিলাক তাতে ষ্টেজ বিলাকত সেনেকে তেতিয়াৰ পৰাই তাৰমানে ইণ্টাৰেষ্টেড হলো আৰু যে বাঁহীটো বজাব পাৰিম দেখোন মই অলপ কনফিডেন্ট হ'ল আকৌ এতিয়াতো শিকিয়ে আছো বৰ্তমান শিকাৰ কোনো অন্ত নাই শিকিয়ে আছো তথাপিও তো সেই দাদাজনৰ পৰাই তাৰমানে মই অনুপ্ৰাণিত হৈছো আৰু যে এনেকে বজাব পাৰিম সেনেকে মানে ধৰি লওক আমাৰ কাৰ্বি যিটো প্ৰগ্ৰাম বিলাক চলি থাকে ধৰি লওক দেহাল পূজা সেই দেহাল পূজাই হওক বা এটা ফেষ্টিভেলত তাৰমানে কম্পিটিশ্যন আছিল তাতে কম্পিটিশ্যনত মই খুৰা সুধিছে খুৰা বোলো মই দাদা বোলে মই এনেকে তেনেকে কম্পিটিশ্যন ফোক চং মডাৰ্ণ চং এনেকে তাৰমানে কম্পিটিশ্যন এটা হৈছিল ফেষ্টিভেলত ফঙাৰীত তাতে মই ফেষ্টিভেলত কৰিলোঁ একদম পুৰা পাৰফৰ্ম কৰিলোঁ তাতে প্ৰথম মই বাৰু বাঁহীত মই প্ৰথম নাপালোঁ মানে ফোক চঙত মই নাপালোঁ প্ৰথমটো ছেকেণ্ড পাইছোঁ প্ৰথমটো আমাৰ ইয়াৰে বৰকুচি চাইডৰ মানুহ এজনে পালে আৰু খুব ভাল বজাইছিল তেখেতো তাৰপিছত ছেকেণ্ডটো মই পালোঁ তাৰমানে বাঁহী ষ্টেজৰ প্ৰগ্ৰাম কৰা মানে সেই ফোঙাৰী প্ৰথম মানে বজাই তাৰমানে ছেকেণ্ড পুৰস্কাৰ লাভ কৰিছে প্ৰথম তেওঁ তেতিয়াৰ পৰা মানে নিজকে মানে সেই কনফিডেন্স লেভেলটো আহি গ'ল কনফিডেন্স হয় চনটো হয়তো 2000 পাহৰিছো বোধ কৰো 17-18 মান হ'ব 17-18 চন মান হ'ব আচ্ছা তো বহুতখিনি বছৰে হ'ল এতিয়া এইখিনিত কাম কৰি আছে বজাই আছে তো আমি আৰু